Johnny, yes. Eating sugar, no. Telling lie, no. Open your mouth. Ha 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 ha. Gaba paise de, gaba paise no. নমস্কাৰ বন্ধুসকল, এতিয়া ৰাতিপুৱা বাজিছে 7টা। ৰাতিপুৱাৰ গা পা ধুই আহিলোঁ এতিয়া, আৰু গা পা ধোৱাৰ আগত যিখিনি কাম থাকে কৰি মেলিও আজৰি কৰিলোঁ বাৰু। আৰু এতিয়া মই বনাই আছোঁ চাহ, আৰু আজি চাহ কাপৰ বাবে ৰাতিপুৱাই এনেদৰে খাম বুলি ভাবিছোঁ। এয়া চাওক, কেইখিলামান তুলসীৰ পাত, জালুকৰ গুড়া অকণমান আৰু আদা অকণমান থেতেলিয়াই লৈছোঁ। তুলসীৰ পাতবোৰ মানে বেছিকৈ নাছিলে, এতিয়া গছত প্ৰায় নায়েই। এতিয়া বৰষুণ দিছে, হ'ব আৰু চাগে, কিন্তু নাছিলেই। চাহ উতলিছে, মই দি দিওঁ বাৰু। এয়া দি দিছোঁ। লগতে অকণমান চাহপাত চেনিও দি দিছোঁ। এয়া ঘৰতে সবাহ পাতিছোঁ। এতিয়া মই ওলাই মেলি ৰেডি হৈছোঁ, আৰু গোপিনী সকলো আহি পালেহি। এয়া ক'ভিডৰ কাৰণে বিশেষ মানুহ মতা হোৱা নাই, থুলমূলীয়াকৈ পতা হৈছে। বন্ধুসকল, এতিয়া আবেলি 4:30 বাজিছে। অথনি ভিডিঅ' কৰা নহ'ল, আৰু সবাহ ভগা হ'ল, তাৰপিছত ভিডিঅ' কৰা নহ'ল। ৰাতিপুৱাৰ পৰা যিহেতু তেনেকৈ একো খোৱা হোৱা নাছিল, ভাত পানী, সেইকাৰণে ভাত কেইটামান বনাই খাই ল'লোঁ। আৰু একচুৱেলি এনেকুৱা পৰিস্থিতিত পাতিবই নালাগে, কিন্তু উপায় নাই, পাতিবলগীয়া হ'ল। মানে একচুৱেলি কি, বহুত দিনৰ পৰা পাতিম বুলি থৈ দিয়া হৈছিল। এনেকুৱা কৰ্মবোৰ পাতিম বুলি থৈ দিব নালাগে বুলি কয়, আৰু সেইটো কাৰণে পাতিয়ে পেলালোঁ। তেনেহ'লে ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। মোৰ ভিডিঅ'টো চাব, কেনেকুৱা পালে জনাব, আৰু যদি ভাল পালে প্লিজ লাইক এটা কৰি যাব। আৰু যদি আপুনি মোৰ চেনেলত নতুনকৈ আহিছে, তেনেহ'লে চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।